Good morning everyone and welcome to my YouTube channel Madhurya's Globe Track. আজি প্ৰথমতে সকলোকে শাৰদীয় দুৰ্গা পূজা আৰু বিজয়া দশমীৰ শুভেচ্ছা জনালো। আজি আমাৰ সকলোৰে মৰমৰ জুবিন দা বিষয়ে অকণমান কথা পাতিম। আমাৰ জীৱনত যেতিয়ালৈকে কিবা এটা হেৰাই নাযায় তেতিয়ালৈকে আমি কিন্তু অনুভৱ কৰিব নোৱাৰো সেই হেৰাই যোৱা বস্তুটো কিমান মূল্যৱান আছিল। এতিয়া জুবিন দাও ঠিক তেনেকুৱাই। জুবিন দা যেতিয়া আছিলে জুবিন দাই যদিও বহুত মৰম পাইছে কিন্তু বহুত মানুহ আছিলে জুবিন দাক বহুত বেয়াকে তুচ্ছতাচ্ছিল্য কৰিছিলে। এইকেইদিনটো এটা নতুন আমাৰ জুবিন প্ৰেমী ওলাইছে। জুবিন দা যেতিয়াৰ পৰা আমাৰ মাজৰ পৰা হেৰাই গ'ল তাৰ পিছৰ পৰা এই নতুন জুবিন প্ৰেমী যোন আছিলে তেওঁলোকে সদায় গালি দিছিলে, কিন্তু এতিয়া 2-3 পৃষ্ঠা ধৰি কিনে ৰচনা লিখিছে। ফেচবুকত হওক বা এনেকুৱা ছ'চিয়েল প্লেটফৰ্মবিলাকত তেওঁলোকে বহুত দীঘল ৰচনা লিখি আছে। জুবিনৰ মৃত্যুত শোক প্ৰকাশ কৰিছে বা কিবা কৰিছে। কিছুদিন আগত মুম্বাইত এটা অনুষ্ঠান হৈছিলে ভূপেন হাজৰিকাদেৱৰ 100 বছৰীয়া জন্মদিন। তাতো জুবিন দাই নাক কটোৱা বুলি তেওঁলোকৰ বা কোনোবা বুদ্ধিজীৱীয়ে লিখিছিল, কিন্তু আজি সেই একেজন মানুহে এতিয়া গুণগান গাইছে। যিজন মানুহক জীয়াই থাকোঁতে সন্মান নিদি দুখ বিচাৰি ফুৰিল এতিয়া এই প্ৰেমবিলাক ক'ৰ পৰা আহিল। এনেকুৱা মেৰুদণ্ড নাইকিয়াবোৰক আমি কিন্তু চিনিব লাগে। জুবিন দাৰ নিচিনা ইমান সহজ সৰল মানুহ এজনক যদি চিনি নাপালে তেওঁলোকে আৰু বেলেগৰ ভাল কথা কেতিয়াও চিন্তা কৰিব নোৱাৰে। সমালোচনা কৰা, নিন্দা কৰা আৰু অপমান কৰাৰ পাৰ্থক্য আছে, গতিকে কোনোৱে আকৌ ভুল দেখাইছিল বুলি যুক্তি নিদিব। এনেকুৱা মেৰুদণ্ড নাইকিয়াবোৰে কিন্তু আমাৰ সমাজে কিন্তু আগস্থান দিয়ে, গতিকে আমি সকলোকে চিনি থ'ব লাগে। আৰু জুবিন দাই ইমান মৰম কৰিছিল কাৰণে তেওঁৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত কিমান মানুহ আহিছে, 20-25 লাখ মানুহ আহিছে আৰু এইটো পৃথিৱীৰ ভিতৰতে এটা ৰেকৰ্ড হৈ গৈছে। ৰেকৰ্ডটো ডাঙৰ কথা নহয়, মানুহক এজনক কিমান ভাল পালে মানুহে এনেকৈ কোনো ধৰণৰ স্বাৰ্থ নোহোৱাকৈ তেওঁৰ কাৰণে দিন ৰাত ক্ষতি কৰি কিনে মানুহে এনেকৈ গৈ কিনে যাব পাৰে, থাকিব পাৰে, নোখোৱাই নোলোৱাই থাকিব পাৰে। সেইটো আমি জুবিন দাৰ পৰা আমি শিকিব পাৰোঁ। তেওঁ এজন চেলিব্ৰিটি হৈ কিনে এজন সাধাৰণ লোকৰ নিচিনাকৈ যে চলিলে আৰু তাৰ কাৰণে গোটেই মানুহৰ আমাৰ মৰম পাইছে আৰু মানুহে তেওঁক ভগৱানৰ নিচিনাকৈ পূজা কৰিছে। আৰু এই যিটো নেকি আমাৰ মায়াবিনী গীত আছিলে, মায়াবিনী গানটো এতিয়া এটা প্ৰাৰ্থনাৰ নিচিনা হৈ গৈছে। গতিকে আমি সকলোৱে জীৱনকালত যদি ভাল কাম কৰিব পাৰোঁ তেতিয়াহ'লে এনেকুৱা মৰম হয়তো আমি অলপ হ'লেও সকলোৱে জীৱনত মৰম লাভ কৰিব সক্ষম হ'ব। মানুহ হিচাপে যদি জীয়াই থকা যায় আৰু জুবিন দাই সেইটো শিকাই থৈ গ'ল, কাকো তেওঁ খাতিৰ নকৰিলে। পলিটিচিয়ানেই হওক বা প্ৰভাৱশালী কোনোবা ব্যক্তিয়ে হওক, তেওঁ ডিৰেক্টলি কথাবিলাক কৈ দিছিলে। জন্মলে বেংগলী জানে, হিন্দী জানে, ইংলিছো ক'ব নাজানে। আপুনি চাগে গম পায় যে হিমন্ত বিশ্ব শৰ্মাই যেনেকৈ আপোনাক আক্ৰমণ কৰিছে, জয়ন্ত মল্ল বৰুৱাইও অলপতে আপোনাক আক্ৰমণ কৰিছে। সি মোক কি আক্ৰমণ কৰিব? সি মোতকৈ 1 বছৰ সৰু। বি বৰুৱা অলগৰ্ধ এটা অকল চিঞৰে, কাজিয়া কৰে, ব্ৰেইনত একো নাই। লগতে জুবিন দাই আমাক এইটো শিকাই থৈ গ'ল যে আমাৰ জীৱনত লগ পোৱা বা আমাৰ ওচৰত থকা সকলোবিলাক মানুহে আমাৰ আপোন নহ'বও পাৰে। তেওঁলোকে হয়তো দেখাত আপোন হৈহে আছে আমাৰ লগত। These are some famous for. People used to think that we live in jungles. Like I felt that there in Bombay, and when I first went there, then I said Assam is famous for tea, rhinos, and Zubin Garg. জুবিন দাই অকল যে সংগীতৰ লগতে জড়িত আছিল সেইটো নহয়, তেওঁ খেলিও ভাল পাইছিলে। তেওঁৰ মৃত্যুক লৈ বিতৰ্ক হৈয়ে আছে। পৰিয়াল আৰু অসমৰ জনতাই পুংখানুপুংখ তদন্তৰ দাবী জনাইছে আৰু অৱশেষত মূল অভিযুক্ত শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ আমাক জৰাটী পুলিচে গ্ৰেপ্তাৰ কৰিছে। কিন্তু অকল গ্ৰেপ্তাৰ কৰিলেই নহ'ব, দোষীয়ে উপযুক্ত শাস্তি পাব লাগিব, তেতিয়াহে তেখেতৰ আত্মাই শান্তি পাব। জুবিন দাই কৈছিলে যে কিছুসংখ্যক মানুহে তেখেতক যন্ত্ৰ বনালে, মৃত্যুৰ পিছতো সেই এখনেই কিন্তু খেল চলি আছে। কোনোবাই যদি অসমীয়াৰ অনুভৱক লৈ ব্যৱসায়ৰ অংক, আন কোনোবাই আৰু বেলেগ ধৰণে অংক কৰি আছে। গতিকে আমি সকলোৱে বাহিৰা কথাত মনোনিৱেশ নকৰি মূল বিষয়বস্তুৰ ওপৰত চকু দিয়াটো ভাল। বলিউডৰ প্ৰয়াত সুশান্ত সিং ৰাজপুতো মৃত্যুৰ ৰহস্যজনক যি মৃত্যু হৈছিলে তাৰ পিছত তেওঁৰ নামত চিনেমা বনাইছিলে। ঠিক তেনেকৈ জুবিন দাৰ নামতো এতিয়া কিছুমানে এইবিলাক কৰি কিনে মুনাফা লুটিব বিচাৰি আছে। গতিকে আমি এইবিলাক ভালদৰে চিনি পাব লাগিব।
যিয়ে নহওক জুবিন দাৰ বিষয়ে কথা কৈ থাকিলে শেষ নহ'ব জুবিন দা অমৰ হৈ আছে আমাৰ সকলোৰে মাজত জুবিন দা অমৰ হৈ থাকক কেইখনমান তেওঁৰ স্থিৰচিত্ৰ ইয়াতে মই আপলোড কৰিছোঁ শব্দই ব্ৰহ্ম বুলি কোৱা যায় জুবিন দা আচলতে এজন মহাযোগী আছিল সেয়ে তেওঁ শব্দক ব্ৰহ্মলৈ উত্তৰণ ঘটাব পাৰিছিল আৰু এই গোটেই জীৱনত মানৱ ধৰ্মই যে আচল ধৰ্ম এইটো জুবিন দাই আমাক শিকাই থৈ গ'ল সকলোকে সহায় কৰি ভাল পোৱা শব্দৰ যাদুকৰ জুবিন দা আমাৰ মাজত যদিও নাই তেওঁ মহান আদৰ্শ এৰি থৈ গ'ল আমি জুবিন যুগৰ মানুহ জয় জুবিন দা